হেল্ল' গাইজ, আজি আচলতে মোৰ মনটো বহুত ভাল লাগি আছে। 2021 বৰ্ষত যিসকলে নেকি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব তেখেতসকলৰ চিন্তাৰ কাৰণ নাই। তোমালোকে পৰীক্ষা দি যোৱা, বাকী দায়িত্ব আমাৰ মামাই ল'ব, মানে আমাৰ হিমু মামা। সেকেন্ড ইয়ার এক্সাম হে তোর পরীক্ষা দে পাস ফেল করলেও পাস করাই দিম কিন্তু পরীক্ষা দে ধৰা হ'ল মামা, মই ৰাস চাব যাওঁতে যদি মোৰ জীয়েফক লগ নাপাওঁ তেনেহ'লে কি কৰিম মামা? দুটাটো মাতি দিব। মামা যদি আমি ক'ৰবাত ফুৰিবলৈ যাওঁ, যদি আমাৰ চাদা টেমাটো চাদা নাথাকে তেনেহ'লে আমি কি কৰিব লাগিব মামা? ৰাতি দুটাটো মাতি দিব। দেউতা মাই কলেজত পঢ়াব দিছে, আমি বিনামূলীয়া এডমিশন কৰি দিছো। মাকে ৰাতিপুৱা ভাত খাই ল'ৰাটোক কলেজলৈ পঠাই যে মোৰ ল'ৰা ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। আৰু আমাৰ আজি তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ, ও তাতে গৈ দুয়োজনে মনৰ কথা কম, ও সাজি কাজি আহিবা পলম নকৰিবা, সোনকালে ঘূৰি আহিম যায় মোৰ হৃদয়ৰে, মোৰ চেনেহৰে মোৰ হাতখনহে মেইন। হাতখনক কণ্ট্ৰোল কৰি ৰাখি ভয় খালে মোক ৰাতি দুটাটো মাতি দিব। মোৰ ফোন নম্বৰ লৈ ল'ব, লৈ লওক 7896050000 লওক 7896050000। খালি ফোন নকৰিব দেই, হোৱাটছআপ দিব। মামা নম্বৰটো আকৌ এবাৰ কওক না। আৰু এবাৰ ক'ব লাগিব, চাবি আগত ৰাতি 7896050000। মই অলপ স্পীডত কৈছো, দুই এটা পাহৰ যদি পাহৰ বুলি। মামা আপুনি ইমান স্পীডত কৈছে, মই মানে লিখিবই পৰা নাই। লাহে কৈছো 7896050000। মামা আপুনি এবাৰ হাঁহি দিয়ক, আমি সকলোৱে চাম।